এতিয়া আহোঁ বছৰৰ ৩৬৫ দিনেই সেউজীয়া কেঁচা ঘাঁহ কেনেদৰে গাইক খুৱাব পাৰি সেই বিষয়টোলৈ। তাৰ বাবে আমি নেপিয়াৰ ঘাঁহ বাছি ল'ব পাৰোঁ। ৰিনা, গিনি আদি ঘাঁহৰ খেতি কৰা পদ্ধতিও প্ৰায় নেপিয়াৰৰ দৰেই। নেপিয়াৰ এবিধ বছৰৰ সকলো সময়তে উৎপাদন পাব পৰা ঘাঁহ। মাটি ধুনীয়াকৈ চাহ কৰি এবিঘাৰ বাবে ইউৰিয়া ৭-৮ কেজি, পচা গোবৰ, পচন সাৰ আদি মিহলাই ঘাঁহৰ শিপা বা টুকুৰাবোৰ ৭৫ চেণ্টিমিটাৰ দূৰে দূৰে ৰুব লাগে। দুটা শাৰীৰে মাজৰ দূৰত্ব ৯০ চেণ্টিমিটাৰ হ'ব লাগে। ঘাঁহৰ টুকুৰাবোৰ অলপ দিন পানী থকা ঠাইত থৈ চুলি শিপা আহিব দি ৰুলে বেছি ভাল। এবিঘা মাটিত ৪,০০০ শিপা বা টুকুৰাৰ প্ৰয়োজন। ৰোৱাৰ পাছত ৬০ দিন পাছত প্ৰথমবাৰ আৰু পাছত ৪৫ দিনৰ মূৰে মূৰেও অন্তৰেও কাটিব পাৰি। এবিঘা মাটিত ১৭৫ কুইণ্টেল ঘাঁহ চপাব পাৰি। নেপিয়াৰ ঘাঁহত ২.৫% ১০.২% প্ৰটিন, 0.৪৬% কেলছিয়াম, ৩৭% ফচফৰাছ থাকে। ৩ বছৰমান পিছত পুৰণা ঘাঁহ ভাঙি নতুনকৈ লগাব লাগে।